এই গাইছ আশা কৰোঁ সকলো ভালে আছে মোৰ বাৰু ভাল আছোঁ আৰু আপোনালোকে চাই আছে অংকু ডেকা লাইফষ্টাইল ব্লগছ আৰু আজি যাম উতলা পূজালৈ আৰু গাইছ মানে সন্ধিয়া অহা মজাটোৱে বেলেগ আৰু বলক গাইছ এনেকৈ দেৰি নকৰি যাই থাকোঁ পূজালৈ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক গাইছ শেষলৈ। আৰু গাইছ ফাইনেলি আহি পালোঁ এয়া পূজা খোলা আৰু ইফালে সোমাই গ'লোঁ ভিতৰলৈ আৰু চাচোন গাইছ কি ধুনীয়া পৰিৱেশ আৰু কালিতকৈ আজি মানুহ হ'ব বাৰু গাইছ আজি আৰু ইফালে চাওক কি ধুনীয়া হৈ যাইছে গাইছ আৰু ইফালে পুৰা গায়ক আহি পালা গায়ক মানে গায়ক আনি এইফালে চাওকচোন গাইছ কিমান মানুহ আৰু হ'ব গাইছ মানুহ আমি এইবাৰে মাতৃভাষা বিশেষ অংশগ্ৰহণ হিচাপে আমন্ত্ৰণ জনাইছিলোঁ অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী গীতালী দেৱীক বহু সুন্দৰ সুন্দৰ গীতেৰে অসমীয়া ৰাজ্যত আপ্যায়িত কৰি অহা গীতালী দেৱী আমাৰ মঞ্চত উপস্থিত হৈছেহি তেখেতক আমি স্বাগতম সম্ভাষণ জনাম। এয়া আমি ঘণ্টাৰ পিছত তেখেতক আদৰণি জনাম তেখেতক আদৰণি দিবৰ কাৰণে আমি আহ্বান জনালোঁ।